নমস্কাৰ, মই নিতুলে আপোনালোকক স্বাগতম জনাইছোঁ নিতুল ভাৰতী চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোক সকলোৱে জানে আমাৰ অতিকৈ মৰমৰ মাঘৰ বিহুটো আহি পাই গ'লহি। তাকে ভাবিলোঁ ধানখিনি মাৰি দিওঁ। ধান মাৰা হোৱাই নাই, বিহুততো জা জলপান লাগিবই। গতিকে এটা মেচিন ফোন কৰিছোঁ, মেচিনটো আহি আছে। আজিৰ ভিডিঅ'টোত আপোনালোকক সম্পূৰ্ণ ধান মৰা প্ৰচেছটো দেখুৱাম। আচলতে কথাটো এনেকুৱা ধৰণৰ, আমাৰ ককাহঁতে গৰু দিয়ে মৰণা মাৰিছিলে, যি নেকি এতিয়া দেখিবলৈ পোৱাই নাযায়। আৰু আমাৰ দেউতায়েও বহু কেইবছৰ গৰু দিয়ে মাৰিলে, তাৰপিছত ট্ৰেক্টৰ ঘূৰাই মাৰিলে। তাৰপিছত এই যোৱা 2-3 বছৰৰ পৰা আজি যিটো মেচিন মাতিছোঁ সেই মেচিনটোৰ দ্বাৰা মাৰা হৈছে। বাকীখিনি আপোনালোকক ভিডিঅ'টোৰ মাজত কৈ আছোঁ। 12 জানুৱাৰী আৰু 13 জানুৱাৰী তিলা বজাৰ প্ৰাংগণত কাকি ঠাইচুপৰীয়া ভোগালী উৎসৱ 2022লৈ আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। সকলো আহিব। তাৰ প্ৰস্তুতি চলি আছে। মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ, এইখিনিতে এটা আই বটমত ভিডিঅ'টো আহি থাকিব। আপোনালোকে তাত ক্লিক কৰিও ভিডিঅ'টো চাব পাৰিব। তালৈ নাহাকৈ নাথাকিব, সকলো আহিব। তেনেহ'লে ব'লক আজি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাওঁ, মেচিন দি ধান কেনেকৈ মৰা হয় আৰু সুবিধা অসুবিধাখিনি মই মাজত কৈ আছোঁ। তেনেহ'লে ব'লক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অৱশেষত মেচিনটো আহি পাই গ'ল। মই সুবিধা আৰু অসুবিধাখিনি আপোনালোকক কৈ দিছোঁ। প্ৰথম অসুবিধাকেইটা কৈছোঁ। মানুহে কোৱা শুনো ধান খেৰৰ লগত ধান যায় বুলি। সেইটো কথা আমি নাপালোঁ, ধান খেৰৰ লগত ধান যোৱা নাই। কিন্তু ধান খেৰবিলাক গৰুৰে মাৰা তুলনাত বহুত চুটি হৈ যায়। সেইটো এটা প্ৰব্লেম। বা সেইটো যি কি নহওক চলি যাব। কিন্তু পৰিৱেশটো জোখতকৈ বেছি ঘুগুলা হৈ যায়, যিটো গৰুৰে মাৰিলে নহয়। এইকেইটা হ'ল অসুবিধা। আৰু এটা অসুবিধা আছে, ঘুগুলাৰ লগত ধান কেইটামান যায়। ধৰি লওক আধা মোন এমোনমান ধান আমাৰ গৈছে, সেইখিনি আমি পাইছোঁ। এইকেইটা হ'ল অসুবিধা। আৰু সুবিধা আটাইতকৈ ভাল কথা, সুবিধা হ'ল কি সময়টো বাচি যায়। কাৰণ গৰুৰে আগত মাৰিছোঁ সমান মাটি, সমান ধান প্ৰায় 15 দিনৰ ওচৰা-ওচৰি লাগে। গতিকতে সময়খিনি বাচিছে। আৰু ট্ৰেক্টৰ দিও মাৰিছোঁ 2-3 বছৰ, ট্ৰেক্টৰ দি মৰাৰ তুলনাত পইচাটোও বাচিছে। মানে ট্ৰেক্টৰ ঘূৰাই মাৰোঁতে যিমান টকা খৰচ হৈছিলে সিমান টকা খৰচ হোৱা নাই, আৰু সময়টোও বাচিছে। একেদিনাৰ ভিতৰতে সম্পূৰ্ণ বাৰ দিব লগা হোৱা নাই, সকলো ক্লিয়াৰ। আৰু এটা কথা কৈ দিওঁ, ভিডিঅ'টো সম্পূৰ্ণ প্ৰচেছটো দেখুওৱাৰ কাৰণে ভিডিঅ'টো দীঘল হ'ল, 20 মিনিটৰ ওপৰত হ'লগৈ চাগৈ। আৰু আমাৰ মেচিনটো আমাৰ ঘৰত চলিলে আধা ঘণ্টা চলিলে 30 মিনিট। আৰু এই মেচিনটো 1 ঘণ্টা যদি চলায়, 1 ঘণ্টা ইউজ কৰিলে 1200 টকা। আমি আধা ঘণ্টাত 600 টকা পে'মেণ্ট কৰিলোঁ। বাকী ভাল লাগিলে ভিডিঅ'টো লাইক কৰক, কমেণ্ট কৰক, লগৰবোৰৰ লগত শ্বেয়াৰ কৰক। আৰু নতুন চেনেল খুলিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ছাবস্ক্ৰাইব কৰক। আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে কাকি তিলা বজাৰ প্ৰাংগণত ঠাইচুপৰীয়া ভোগালী মেলা পতা হৈছে, তালৈ নাহাকৈ নাথাকিব। মই ভিডিঅ' যোগে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে আই বটমত ক্লিক কৰি চাব পাৰিব, নহ'লে মই ডিছক্ৰিপশ্যনত ভিডিঅ'টো লিংক দি দিম, চাই ল'ব। 12 জানুৱাৰী আৰু 13 জানুৱাৰীত আহিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। সকলোলৈ মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভকামনা থাকিল। আহিবলগীয়া দিনসমূহ আপোনালোকৰ ভালে যায়, তাৰে আশা ৰাখিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো শেষলৈকে চাই থাকিব।
এইখিনি পিছত কৰিব, এইখিনি পিছত দিব, এইখিনি তলৰখিনি পিছত দিব, তলৰখিনি পিছত দিব, তলৰখিনি পিছত দিব।
ये कोई को जाता